নমস্কাৰ আপোনালোক সকলকে আসাম আপডেট 247 স্বাগত। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনত অনুষ্ঠিত SCO সামিটত অংশগ্ৰহণ কৰি আছে আৰু এইটো চাই আমেৰিকাৰ বহুতো জ্বলন হৈ আছে। তেওঁ ৰাছিয়াৰ প্ৰেছিডেণ্ট পুটিন আৰু চীনৰ প্ৰধানমন্ত্ৰী শ্বি জিনপিঙৰ সৈতে সাক্ষাৎকাৰ কৰি আছে, এক বন্ধুত্বৰ পৰিচয় দি আছে। এই দৃশ্য দেখি আমেৰিকাৰ ৰাজনৈতিক আৰু ফৰেন পলিচিৰ ক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি কৰিছে। আমেৰিকাই মোদীৰ এই পদক্ষেপ বহুত বেয়া পাই আছে। ভাৰত আৰু চীনৰ মাজত বৰ্ডাৰ টেনশ্যন থাকিলেও এইটো এক বেলেগ দৃষ্টিভংগী দেখা হৈছে। আমেৰিকাই ইমান বেছি টেৰিফ লগাই দিছে, প্ৰথমতে 25%, আকৌ 25%, টোটাল 50% টেৰিফ লগাইছে। সেইকাৰণে আমেৰিকাত বস্তু এক্সপৰ্ট কৰোঁতে এতিয়া টেক্সটো বঢ়াই দিছে। ইণ্ডিয়া আমেৰিকাৰ ৰিলেশ্যন অবামা, বাইডেন আৰু ট্ৰাম্পৰ আগৰ যিটো টাৰ্ম আছিল, সেই দিনবিলাক সম্পৰ্ক এটা ভাল সম্পৰ্ক গঢ় লৈ উঠিছিল। মানে এটা ভাল ৰিলেশ্যন আছিলে, যিটো ট্ৰাম্পৰ এতিয়াৰ সময়ত বহু বেয়া কৰি আছে ৰিলেশ্যনটো। ট্ৰাম্পে নিজৰ পাৰ্চনেল ইগ'ৰ কাৰণে এই ৰিলেশ্যনটো বহুত বেয়া অভিমুখে গতি কৰি আছে। সেইকাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া SCO সামিটত গৈছে। এতিয়া আমেৰিকাই যদি ইণ্ডিয়াৰ বস্তু কিনিব নিবিচাৰে, তেনেহ'লে ইণ্ডিয়াৰ বস্তুটো ক'ৰবাত না ক'ৰবাত বিক্ৰী কৰিবই লাগিব। সেইকাৰণে নৰেন্দ্ৰ মোদী SCO সামিটত গৈছে, যাতে ইণ্ডিয়াৰ এই সামগ্ৰীবোৰ চাইনা, ৰাছিয়া বা SCO যোনবিলাক দেশ আছে তেওঁলোকে কিনিব পাৰে। আৰু বহুত দেশৰ লগত মিটিং কৰিছে, যাতে যিটো টেৰিফ লগাইছে এইটো যাতে বেয়া প্ৰভাৱ নপৰে, সেইটো ৰিকভাৰী কৰাৰ কাৰণে মোদীয়ে বহুত প্ৰয়াস কৰি আছে। এই বিষয়টো লৈ সমগ্ৰ বিশ্বতে চৰ্চা হৈ আছে, কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমেৰিকাৰ আগত নত হোৱা নাই। এই বিষয়ে আপোনালোকে কি ভাবে, আপোনালোকৰ কি মত, এইটো কমেণ্টত নিশ্চয় জনাব। থেংক ইউ, ধন্যবাদ।